কেনেকুৱা লাগিলে নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। বন্ধুসকল, ইতিমধ্যে আপোনালোকে গম পাইছে যে আসাম পুলিচৰ আজি ৰিটেন এক্সাম হৈ গৈছে। কাৰ কাৰ এক্সাম ভাল হৈছে কমেণ্ট কৰি জনাব। আৰু এয়া দেখিছে নেক্সট ৰিক্ৰুটমেণ্টৰ কাৰণে এতিয়াৰ পৰাই সাজু হৈছে, ৰানিং ষ্টাৰ্ট কৰি দিছে। বন্ধুসকল, ভিডিঅ'টি শেষলৈ চাব আৰু ভিডিঅ'টি চাই ভাল পালে ভিডিঅ'টিত লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহক ভিডিঅ'টো চাওঁ।